দি লওঁ ধান লৈ আহিছোঁ থাকিবৰ বাবে যেনি তেনি ডাং বান্ধি দিছোঁ মানে ক'তো এক মিনিট তাৰ চকুত মানে আঁচুৰি দিলে কি জান। হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ টেঙানী ব্লগৰ অন্য এটা ভিডিঅ'লৈ। অকল ফাইনেলি মানে মই ভিডিঅ'বিলাকত কৈছোঁ মোৰ অলপ মানে বা আপোনালোকে দেখিবলৈ পাইছে মোৰ অলপ লোকেল কুকুৰা পুহিছিলোঁ। লোকেল কুকুৰাবিলাকে মানে ডিম দিবলৈ আৰম্ভ হৈ গৈছে, তো ডিম দিছে। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম কিমানজনী কুকুৰাই ডিম দিছে আৰু কিমান দিন হ'ল কি কথা সকলো এই ভিডিঅ'টোতে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে যদি কোনোবা মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো যেতিয়া নেকি মই নতুন ভিডিঅ' আপলোড কৰোঁ সকলোতকৈ প্ৰথম আপোনালোকে চাবলৈ পাব। আৰু এনেকুৱা ধৰক কুকুৰা ৰিলেটেড পাৰ্চনেল ব্লগ কিবা কিবি এনেকুৱা ভিডিঅ' আপোনালোকে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক তেতিয়া ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আৰু ফাৰ্ম বুলি নহয় আৰু ত'ত নেকি মই কুকুৰাবিলাক ৰাখোঁ গঁৰালৰ ভিতৰলৈ লৈ গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। বন্ধুসকল দেখিবলৈ পাইছে মানে ধৰক গঁৰালৰ ওচৰত আহিছোঁ আৰু এইখিনিত এখন মানে দৰ্জা লগাই দিছোঁ। নেটেই দিয়া আছিলে বেৰলৈকে। নেট দিয়া থাকিলে কি হয় মানে নেটৰ তলেদি কুকুৰাবিলাক মানে পাৰ হৈ ওলাই যায়, সেইবাবে এইখিনিত এখন দৰ্জা লগাই দিলোঁ আৰু এনেকৈ নেট দি থোৱা আছে। আৰু দেখিবলৈ পাইছে কুকুৰাকেইটা এইখিনিত আহি ৰখি আছে, মানে কিবা খাবলৈ দিব নেকি। তো খাবলৈতো দিবই লাগিব বাৰু। বলক আপোনালোকক ভিতৰত দেখুৱাই দিছোঁ এপাক গৈ। দেখিবলৈ পাইছে আপোনালোকে মানে কুকুৰা মানে বৰ্তমান প্ৰায় 60-70টামান কুকুৰা আছে, বিশেষ নাই মানে 150মান মুৰ্গী আছিলে আৰু অলপ বিকিলোঁ আৰু অলপমান মানে এইটো সেইটো কাৰণত আৰু কিবা হ'ল ধৰক। আৰু ইয়াত দেখিবলৈ পাইছে সিহঁতক মই বৰ্তমান মানে কি দি আছোঁ দেখিবলৈ পাইছে, পানী থৈ দিছোঁ সিহঁতক খাবৰ কাৰণে। আৰু এইটো হৈ গ'ল ঘৰটো। আৰু চাহ গছ অলপ আছিলে আৰু মই কাটি দিলোঁ, চাহ গছ কাটি মুকলি কৰি দিলোঁ। আৰু আগৰ ভিডিঅ' যদি চাইছে আপোনালোকে দেখিবলৈ পাইছে এইখিনিত এখন হেন্দালি আছিলে, গছ মানে জাতিলাও দিয়া আছিলে আৰু সেই হেন্দালিখনো ভাঙি দিলোঁ। আৰু এইখিনিত থকা চাহ গছবিলাকো কাটি দিলোঁ। কাটি মানে এপিনো কাটি আছোঁ, যিহেতু নেকি আমাৰ ঘৰত মানে চাহ গছ বেছি নাই, সেয়েহে কাটি আছোঁ আৰু এইখিনি। আৰু দেখিবলৈ পাইছে আৰু এটা গঁৰাল বনাম বুলি ভাবিছোঁ। ইয়াত গাঁত খান্দিছিলোঁ আৰু মই যিহেতু নেকি কাম লাগি আছোঁ ইয়াত। দেখিবলৈ পাইছে এইপিনে মানে কাম লাগি থকা ভাগেই মানে আপোনালোকক ভাবিছোঁ ভিডিঅ' এটা বনাই দেখুৱাই দিওঁ। আৰু কুকুৰাবিলাক মই যিহেতু নেকি সোমাই আহিলোঁ মানে ফাইনেলি ইহঁতক খাবলৈ দি লওঁ। মানে ধান লৈ আহিছোঁ, এয়া প্ৰায় একে কোবতে মানে 1.5 কেজিমান প্ৰয়োজন হৈ যায়। আৰু ধানটো দি লওঁ সিহঁতক চাব, সিহঁতে মানে মোক অহা দেখি চাওক মানে গোটেইকেইটা আহি ৰখি আছেহি। আপুনি দি দিছোঁ মানে খাবলৈ সিহঁতক ধান। আৰু অলপমান ভিতৰত সোমাই আছে। এইটো মানে আমাৰ ঘৰৰ মানে আগৰ 2টাই কুকুৰা আছিলে, এইটো এটা আৰু মাইকী এজনী আছে, তাই থাকে বাহিৰত। আৰু পোৱালি আছে 7টামান, ধৰক সিজনী কুকুৰাও ডিম দি আছে। আৰু নেটখন চাইছে ইয়াৰ মানে কুকুৰ পোৱালি 5টামান আছে। গোটেই কুকুৰকেইটাই মানে কাজিয়া লাগি আৰু এইবোৰ নেট চেট মানে ধৰক গোটেই এৰুৱাই পেলায়। ভিতৰলৈ সোমাই আহিছোঁ আৰু ভিতৰত এতিয়া খালী মানে একোৱে নাই। আৰু দেখিবলৈ পাইছে মই ভিতৰলৈ সোমাই আহিছোঁ মানে সিহঁতি সোমাই আহিছে, ভাবিছে দানা চানা কিবা আনিছে নেকি। তো সিহঁতক বাহিৰতে দিওঁ মানে খাবলৈ। আৰু ৰাতি হ'লে মানে দেখিবলৈ পাইছে লাইট জ্বলাই থৈ দিওঁ। 200 ৱাৰ্ডৰ লাইট এটা মানে ইয়াত লগাইছিলোঁ, কি হ'ল লাইটটো ফিউজ হৈ থাকিলে, তো সেইবাবে 100 ৱাৰ্ডৰ এটা লগাই থৈ দিছোঁ। এইকেইদিন মানে ঠাণ্ডাটো অলপ বেছি পৰিছে আৰু ঠাণ্ডা দিন দেখি মানে প্ৰায় কুকুৰাবিলাক কিবা জুলুকা নিচিনা হৈ গৈছিলে। তো সেইবাবে মানে লাইট লগাই দিবলৈ ধৰিলোঁ। ৰাতিও লাইট জ্বলাই থওঁ। আগত মানে প্ৰায় মানে লাইট নজ্বলাওঁৱে হ'লে, যেতিয়া নেকি গৰম দিন হৈ আছিলে লাইট জ্বলাই নথওঁ হ'লে। আৰু ঠাণ্ডা দিন অহাৰ পৰা মানে সিহঁতক ৰাতিও লাইট লগাই থওঁ। দানাও আছে মোৰ আনি থোৱা দানা, মানে সিহঁতক ৰাতিহে দিয়া যায়। ইয়াত দানা দিয়া যায় 3টা আছে, সিহঁতক দানা ৰাতিহে খাবলৈ দিওঁ, দিনত মানে সিহঁতক ধান খাবলৈ দিওঁ। আৰু দেখিবলৈ পাইছে এইটো চাইডে আছে 2টা সজা, এইপিনে এটা আৰু এইপিনে 2টা সজা বান্ধি দিছোঁ। সিহঁতি ডিম দি আছে। ইয়াত দেখি এয়া কেইজনীয়ে পাৰিছে কি কথা নাজানো, কিন্তু এইটো দেখিবলৈ পাইছে এইটো আজি বান্ধি দিছোঁ। আৰু দেখিবলৈ পাইছে ইয়াত এজনী সম্ভৱ
উমনি বহিছে নেকি কুকুৰাজনী আৰু সিহঁতি থাকিবৰ বাবে যেনে তেনে ডাং বান্ধি দিছোঁ মানে এইবিলাকতে উঠি থাকে ৰাতি আৰু এইটো এটা সজা দেখিবলৈ পাইছে ইয়াত এজনী সোমাই আছে এজনী ইয়াত উমনি লৈ আছে চকুটো এক মিনিট কুকুৰাজনী উমনি বহি আছে আৰু বহি থকা অৱস্থাত চাগে বাকী কুকুৰাবিলাকে আহি সম্ভৱতঃ চকুত মানে আঁচুৰি দিলে কি জান চকু মেলিব পৰা নাই আৰু মই ধৰি কৰি মানে চকুটো মেলাই দিলোঁ আৰু দেখিবলৈ পাইছে এখন বৰ্ডখন মানে গোটেই পায়খানা কৰি দিলে মানে অৱস্থা বেয়া হৈ গৈছে আৰু ইয়াত মানে প্ৰায় চাফ চিকুণ কৰি ৰাখোঁ জেগা থকা আৰু দেখিবলৈ পাইছে এইটো ফেনাইল বটল মানে ফেনাইল দি থাকোঁ ইয়াত আৰু এতিয়া মানে 2-3 দিনমান হৈছে চফা কৰা নাই আৰু ইয়াত চফা কৰি ধুনীয়াকৈ সাৰি কৰি জেগাটুকুৰা পৰিষ্কাৰ কৰি ৰাখোঁ কাৰণ সিহঁতি ভালে থাকিলে মোৰ ভাল নহয় জানো সেইবাবে জেগাটো পৰিষ্কাৰ কৰি ৰাখোঁ আৰু দেখিবলৈ পাইছে সিহঁতি বাহিৰত মানে খাবলৈ লাগি আছে চব মানে এই কিবা এটা দেখিলে ভয় খাই গ'ল চাগে আৰু সিহঁতি পূৰা খাই আছে আপোনালোকক মই এতিয়া এটা কথা কওঁ যে মোৰ কুকুৰাকেইটা বৰ্তমানলৈকে বয়স কিমান হৈছে তো অকল মই কুকুৰা আনিছিলোঁ 3 আগষ্টত যিকেইটা কুকুৰাই ডিম দি আছে দেখিবলৈ পাইছে মই সেইকেইটা কুকুৰা 100 কুকুৰা আনিছিলোঁ 3 আগষ্টত আৰু এই পাছৰ মানে দেখিবলৈ পাইছে অকণমান সৰু চামনীয়া কুকুৰাটো সেইটো আনিছিলোঁ 11 ছেপ্টেম্বৰত আৰু বৰ্তমান সিহঁতি মানে ধৰক অলপ ডাঙৰ হৈছে আৰু ডিম চিম দিব পৰা হোৱা নাই তথাপিও সিহঁতক আনিছিলোঁ 3 আগষ্টত আৰু বহু লোকে কয় বোলে লোকেল মুৰ্গী 3 মাহত ডিম দিয়ে কিন্তু সেইটো মিছা কথা মই যিহেতু নেকি মই এতিয়া নিজে আনি পালন কৰি আছোঁ মই গমটো মানে আপোনালোকক ৰিয়েলটো ক'বলৈ গৈ আছোঁ মই যিটো সঁচা সেইটো ক'বলৈ গৈ আছোঁ 3 আগষ্টত আনিছিলোঁ আৰু এতিয়া হৈ গ'ল আজি আপোনাৰ 18 জানুৱাৰী 2022ত আনিছিলোঁ মই বৰ লাষ্টমানৰ পৰা ধৰক কণী পাৰিছে আৰু সিমানেই দিন লাগে কিছুমানে কয় 3 মাহত ডিম দিয়ে কিন্তু সেইটো মিছা কথা মই যিহেতু নেকি আপোনালোকক প্ৰমাণ সহকাৰে মই দেখুৱাই দিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি নতুনকৈ কোনোবা আহিছে চেনেলত প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ আৰু কুকুৰা ৰিলেটেড কিছু ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম ইয়াতো এটা ঘৰ বনাম সেইটো আপোনালোকক দেখুৱাম কিমান দিন লাগে ওলাবলৈ কি কথা অলপ আপোনালোকক কুকুৰাবিলাক বৰ্তমানলৈকে মানে মোৰ চব ঠিক ঠাকেই আছে আৰু ইয়াত দেখিবলৈ পাইছে ধান দিছোঁ ধানো কি সুন্দৰকৈ খাইছে এইকেইটা কুকুৰা আনিছিলোঁ আপোনাৰ 11/9/2022 অনা আৰু এই ডাঙৰ কেইজনী দেখিবলৈ পাইছে আনিছিলোঁ 3/8/2022 ইহঁতক আনিছিলোঁ মতা কুকুৰা কিছুমান বিকি দিলোঁ মই আগতেই মানে মতা কুকুৰা অলপ দি দিলোঁ আৰু মাইকী কুকুৰাবিলাক ৰাখিছোঁ যিহেতু নেকি এতিয়া ডিম দি আছে আৰু 2-3জনী উমনিত বহি আছে তো ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু কিবা যদি সুধিবলগীয়া থাকে নিশ্চয় কমেণ্টত জনাব বুলি আশা কৰিলোঁ আজিলৈ এৰিলোঁ বাই বাই Can anybody out there hear me?